Hello friends, welcome to our YouTube channel friends. আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ বেংক বেলেঞ্চ মাত্ৰ এটা মিছ কলৰ সহায়ত কেনেদৰে চাব পাৰিব। ইয়াৰ বাবে আপোনাৰ ফোন নম্বৰটো পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ একাউণ্টৰ লগত ৰেজিষ্টাৰ কৰা থাকিব লাগিব। যদিহে আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰাই আছে তেনেহ'লে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইলৰ পৰা ডায়েল কৰিব 7039035156। এই নম্বৰটোত ডায়েল কৰাৰ কিছু সময়ৰ পিছতে ফোনটো কাট খাই যাব আৰু আপোনাৰ মোবাইলত কিমান বেলেঞ্চ আছে মেছেজ আহি যাব আৰু এটো একেবাৰে টোল ফ্ৰী নাম্বাৰ হয়। তাৰপিছত যদিহে আপুনি পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ আন কোনো অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে এই নাম্বাৰটোত কল কৰিব পাৰে 180041983000। এইটো অফিচিয়েল নাম্বাৰ হয়। আৰু যদিহে এটিএম বা ডেবিট কাৰ্ড ব্লক কৰিব বিচাৰে এই নাম্বাৰটোত SMS কৰিব পাৰিব। আৰু তলত দি আছে ফৰ বেলেঞ্চ ইনকুৱাৰীৰ এইটো নাম্বাৰ মাত্ৰ এটা মিছ কল দিলে আপোনাৰ মোবাইলত লাষ্ট 3-4টা ট্ৰানজেকশ্যনৰ সৈতে কিমান বেলেঞ্চ আছে মেছেজ আহি যাব।